वेलकाम बैक टू माय यूट्यूब चैनल हाफिजुर कम्पिउटार। আজি मैं আপোনালোকক দেখুৱাম যে আপোনালোকে নিজৰ মোবাইলেৰে কেনেকৈ PDF বনাব বা JPG বনাব। আপোনালোকে ধৰক আপোনাৰ ভোটাৰ আই কাৰ্ড হওক বা আধাৰ কাৰ্ডে হওক বা আপোনাৰ পান কাৰ্ডে হওক, আপোনালোকে কেনেকৈ একেলগে PDF বনাব বা এটা ফাইলত একেলগে কেনেকৈ PDF বনাব। তো প্ৰথমে আপোনালোকক আপোনাৰ মোবাইলৰ বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ওপেন কৰাৰ পিছত তাত টাইপ কৰিব লাগিব, ইয়াত ওপেন হৈ গ'ল। ওপেন হোৱাৰ পিছত আপোনালোকক টাইপ কৰিব লাগিব আই লাভ PDF বা আই লাভ মাই PDF, এনেকৈ লিখি আপোনাক চাৰ্জ দিব লাগিব। দিয়াৰ পিছত যিটো প্ৰথম লিংক আহিছে আই লাভ PDF অনলাইন PDF টুলছ, এইটোত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত বহুকেইটা অপশ্যন আছে। আপোনালোকে PDFৰ পৰা JPG কৰিব পাৰিব বা JPGৰ পৰা PDF কৰিব পাৰিব। আমি যেহেতু PDF কৰিম তেনেহ'লে আমি JPGটো PDFত ক্লিক কৰিম। কৰাৰ পিছত ইয়াত অপশ্যন আহিছে সিলেক্ট JPG ইমেজ। আপোনালোকে যিকেইটা ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড বা বেলেগ কিবা ডকুমেণ্ট, যিকেইটা ডকুমেণ্টে আপোনালোকে PDF বনাব, কিবা এটা ফল্ডাৰত সিলেক্ট কৰি থৈছে, সেই ফল্ডাৰটোত আপোনালোকে ইয়াত সিলেক্ট কৰিলে ওপেন হৈ আহিব। অহাৰ পিছত আপোনালোকক তাৰ পৰা সিলেক্ট কৰি ল'ব লাগিব। মই সিলেক্ট কৰি আছোঁ। মই যেহেতু প্ৰথমে ভোটাৰ আই কাৰ্ড লৈছোঁ, এতিয়া মই ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড একেলগে PDF বনাম। তাৰ কাৰণে আধাৰ কাৰ্ড ছেকেণ্ডত লৈছোঁ, তাৰপিছত আমি পান কাৰ্ডখন ল'ম। এতিয়া প্লাছত ক্লিক কৰিম, কৰাৰ পিছত পান কাৰ্ডখন ল'ম। আপোনালোকে আৰু বহুতো কেইটা এনেকৈ PDF বনাব পাৰিব। ইয়াৰ পিছত আমি ইয়াত দেখিবলৈ পাইছোঁ যে কনভাৰ্ট টু PDF, ইয়াত এটা ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সেই PDFখন ডাউনলোড হৈ আহিব। এইটো লোডিং লৈছে। মই আপোনালোকক লাইভ দেখাই আছোঁ যে কেনেকৈ JPG টু PDF কৰা হয়। তেতিয়া ডাউনলোড হৈ আছে। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল হাফিজুৰ কম্পিউটাৰ। এতিয়া ডাউনলোড হৈ গৈছে PDFখন। ডাউনলোড হোৱাৰ পিছত আপোনালোকক ডাউনলোডত যাব পাৰিব বা আপোনালোকৰ মোবাইলৰ গেলাৰীত যাব লাগিব। ডাউনলোড হোৱাৰ পিছত এতিয়া আমি ইয়াত ক্লিক কৰিলে ডাউনলোড হৈ যাব। ডাউনলোড PDF ইয়াত ক্লিক কৰিব লাগিব। কৰাৰ পিছত এতিয়া PDFখন ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত আমি ফাইলত যাম, ডাউনলোড যিটো ফল্ডাৰ আছে তাত যাম। তাত গৈ আমি PDFখন ওলাই ল'ম। আহি আছে, নেটটো শ্ল' হোৱাৰ কাৰণে লাহে লাহে কাম কৰি আছে। এতিয়া ওপেন হৈ গৈছে। আমি এতিয়া ওপেন কৰি দেখুৱাম যে কেনেকুৱা হ'ল। এইটো ফল্ডাৰটো ওপেন কৰি ইয়াত ৰাখিলোঁ ডেস্কটপত। ৰাখাৰ পিছত এতিয়া আমি ওপেন কৰি চাম যে PDFটো কেনেকুৱা হ'ল। হেল্ল' বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি এই PDFখন ওপেন কৰি আছোঁ। এতিয়া আমি ওপেন কৰিলোঁ। ওপেন কৰাৰ পিছত আপোনালোকে দেখা পাব যে প্ৰথমে আমি আধাৰ কাৰ্ড লৈছোঁ, ভোটাৰ আই কাৰ্ড লৈছোঁ, ভোটাৰ আই কাৰ্ড আহি গৈছে। তাৰপিছত আধাৰ কাৰ্ড লৈছোঁ, আধাৰ কাৰ্ড আহি গৈছে। তাৰপিছত আমি পান কাৰ্ড লৈছোঁ, পান কাৰ্ড আহি গৈছে। এনেকৈ আপোনালোকে আৰু বেলেগ ডকুমেণ্ট থাকিলে এনেকৈ PDF বনাব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ। আপোনালোকক অসংখ্য ধন্যবাদ।